জীৱনত আনৰ পৰা একো বিচাৰিব নালাগে নিজৰ লগতে নিজেই সুখী হ'ব পাৰিব লাগে আনক সুখ বিচাৰিবলৈ গ'লে আপুনি জীৱনত বহুত উজুতি খাব যদি আপুনি নিজৰ লগতে সুখী হ'ব বিচাৰে তেনেহ'লে নিজক ভাল পাবলৈ শিকক নিজৰ আপোন মানুহবোৰক সময় দিবলৈ শিকক আৰু এইটো নহয় যে শাহু শহুৰ ভাল হ'বই লাগিব নহ'লে কিন্তু এটা কথা সত্য সদায় মানুহজন আপোনাক ছাপোৰ্ট কৰা হ'ব যদি মানুহজনে আপোনাক খং দিয়ে আপোনাক ছাপোৰ্ট কৰে তেন্তে নিশ্চয় আপোনাৰ শাহু শহুৰ বা তেওঁলোকৰ পৰিয়ালৰ আন মানুহবোৰো আপোনাক ছাপোৰ্ট কৰিব মোক বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আমি ওলাই আছোঁ আপোনালোকৰ জনোৱা হোৱা নাই আমি ওলাই আছোঁ আজি মাৰ ঘৰলৈ যাবৰ কাৰণে লাগিছে দেখিব কাৰণে আপোনালোককো মানে খাই দিলোঁ ভিডিঅ' কৰি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ কথাবোৰত যদি একমত তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটা কৰি থৈ যাব আজিলৈ আহিছোঁ বাই বাই লগ পাম আকৌ নেক্সট ব্লগত